Cafe Therapy Amaipu Avinas Rohang Apan Lapen Super Dancer Chapter 4 Winner Atum Apan Karcho Lakain Korapo Nilip MSC Constituency Ke Parlo Chukihala Indoor Stadium Along Prinipain Korapo Arni Kangsam Porpai Keta Mapor Pen Nilip Democratic Forum Atumahin Pen Chepatirpi Ponsi Ongdung Bangsuri Chira Bangparo Plia Sosiara Atum Chetongdon Nili Keduk Kisung Leponang Sita Kaya Parman Lapen Karibiang Long Akiduk Akisung Aparman Alongki Chisong pi bomji kai kita pi ciri uri pusi melong Avinas Rohang pen ninjepon pini amai kacori pona bang NDF amai pu bilison terang NDF kong chun bang menting terang ahin pen kacora aja me kwachini pon lapen alhi ka pachini pon abang NDF lamjai sarpo sujit timung ahin pensi kachitong don apan karbia po pen archo ponlo NDF Asongja po atum chetong dunsi mesen ben pachun pon mailong 24 plus chip convener roton terang 24 plus lamjai sar por litson rong par nilip karbi rong asar amai pu bidu be nilip karbi former association amai pu bikram tok bi rong asar SGB atum chetong dun laso mailong super dancer chapter 4 kahai dun abang fiata ninkan troxy loga charlie ang deng ke ingdeng hini ang deng si charlie bomlang bihek pen dar loga charlie ahin anat pen kaprek kilun ke kan anat aning khango aso pusi Florina Gogoi apia potom chethan Florina Gogoi aphan pha ponsi Nilip ahawar lapen karbiang long non kithormi asomaratum kilun ke kananatu cepadokro pulote kemang chunji pu kapachini ji aphan ratangno paklang ponlo pini cafe aro 3 pen number cafe aro koilamati toko langso panjan borpong sarihoti chokiala chotionik kadokawe nilip cafe aro rokre trokse tumche tong dunsi Avinas Rohang aphan poho pen arjo pon chokiala pen Philip Tisoloti ki minus karbiang long ko bombay কষ্ট কৰিবলগীয়া হৈছিল কষ্ট কৰিলে মানে আসলে প্ৰব্লেম আছিল কাৰণ অসম এটা সৰু জেগাৰ পৰা যোৱা তাৰ সব বস্তুৱে আপোনাৰ অসুবিধা হয় খোৱাৰ থকাৰ এভৰিথিং প্ৰব্লেম আছিলে তাৰ সব প্ৰব্লেমৰ পৰা সব প্ৰব্লেম মানে ফেচ কৰি মানে যি হিচাপত শিকাইছে প্ৰথম বহুত ভয় খাইছিলোঁ কিয়নো ফ্লৰিনাৰ তাই বেটেল কৰা ছোৱালী হয় বেটেল কৰে আণ্ডাৰগ্ৰাউণ্ড বেটেল কৰি ভাল পায়তো ঠিক আছে সেইকাৰণে তাই কোৰিঅ'গ্ৰাফাৰ নাচিবৰ কাৰণে যথেষ্ট মানে ভয় পায় মানে কি কয় কোৰিঅ'গ্ৰাফাৰলৈকে প্ৰতিটো ষ্টেপ ল'ব লাগে শিকিব লাগে ঠিক আছে এতিয়া আমি প্ৰথম যেতিয়া মুম্বাই গৈছিলোঁ তেতিয়া তাই কোৰিঅ'গ্ৰাফিৰ ৰাউণ্ডত মানে ধৰক আমি ভয় পাই থাকোঁ যে পাৰিব নোৱাৰে কিন্তু ফ্লৰিনাই নিজৰ কষ্ট আৰু সেয়া তাই লৈ ল'লে কোৰিঅ'গ্ৰাফাৰ প্ৰথম এটা চুৰ পিছত অলপ এটা মাজত আমি মিছ কৰিছিলে তাৰ পিছৰ পৰা কোনো প্ৰব্লেম নোহোৱাকৈ বহুত কষ্ট কৰি ফ্লৰিনা আজি এই অৱস্থা পাইছেই কিমান বছৰৰ পৰা শিকিছে তাই 4 বছৰ সৰুৰ পৰা শিকে কিন্তু প্ৰফেচনেল লেভেলত শিকিছে 4 ইয়েৰ্ছৰ ভিতৰৰ পৰা প্ৰথম ক'ত শিকিছে প্ৰথম তাই ক'বলৈ গ'লে তাই ডান্সৰ ঘৰত মাকৰ পৰাই বিহু আৰু শিকিছে তাৰপিছত প্ৰফেচনেল আহিছে যোৰহাট ডান্স একাডেমি টিচাৰ সন্তোষ ৰবি দাস বুলি তেওঁ তত্বাৱধানত তাই ফ্ৰী ষ্টাইল যিটো ফৰ্ম আণ্ডাৰগ্ৰাউণ্ড বেটেলৰ যিটো ফৰ্মটো আয়ত্ব কৰিলে তাৰপৰা লাহে লাহে বিভিন্ন জেগাত অসমৰ নৰ্থ ইষ্টৰ বিভিন্ন জেগাত তাই বেটেল কৰিছিলে গুৱাহাটী আনকি গুৱাহাটী গুঞ্জনৰ লগতে এবাৰ ফেচ আপ হৈছিলে গুৱাহাটীত হৈছিলে চ' তেনেদৰে তাই কৰি আজি এই ষ্টেজ পাইছেহি আৰু হয় আপুনি তেতিয়াহ'লে কাৰ্বি আংলং বহুত ধুনীয়া ঠাই বহুত ধুনীয়া মোৰ পাহাৰ ভাল লাগে নেচাৰ ভাল লাগে আৰু ফ্লৰিনাও নেচাৰ কানেক্ট কৰি বহুত ভাল পায় তাই মানে পাহাৰ দেখি খুব হয় মুম্বাইত থাকোঁতে কৈ আছে যে মই মানে তাই খুব আমনি পালে ক'লে মই বগীজান যাম বগীজান ফুৰি আহিবা তাতে মই থাকিম তাতে মই ঘূৰিম তাতে বহুত মই ফ্ৰেছ হ'ম চ' সেইকাৰণে ধৰক আমি আজি এওঁ আৰু মোৰ ডিউটি বন্ধ কৰি হ'লেও আমি ইয়াত চববিলাক এটেণ্ড কৰিছোঁ প্ৰগ্ৰেমটো কিয়নো ইয়াৰ ঠাই মানুহে বহুত ধুনীয়া কাৰণ জেগা ধুনীয়া নতুন বহুত কালচাৰেল আছে আজি ধুনীয়া কালচাৰেল চ' আমি দেখা পালোঁ চ' যথেষ্ট সুখী কাৰ্বি আংলঙত আহি ফাৰ্ষ্ট প্ৰগ্ৰেম আমাৰ আহিছোঁ ভাল লাগিলে চ' থেংক ইউ চ' মাছ হয় কাৰ্বি আংলং মোৰ ফাৰ্ষ্ট টাইম কাৰণ হয় কাৰ্বি আংলঙত কেনেকুৱা আমি প্ৰগ্ৰেম দেখি পোৱা নাই প্ৰগ্ৰেম আহি পোৱা নাই কিন্তু যদি প্ৰগ্ৰেম দেখিছে ইমান ধুনীয়া কালচাৰ মানে এটা প্ৰগ্ৰেম ইমান ধুনীয়াকৈ অৰ্গেনাইজ কৰে আমি নৰ্মেলি প্ৰগ্ৰেম এটা আহিলে ৱেলকাম কৰিলেও গৈছোঁ কিন্তু ইয়াত আমাৰ ইমান ধুনীয়া ছিষ্টেমেটিকলি এটাৰ পিছত এটা ধুনীয়াকৈ প্ৰেজেণ্টেশ্যন হওক ধুনীয়াকৈ আপোনাৰ গান দেখালে নিজৰ কালচাৰ দেখালে চ' আমি বহুত সুখী বহুত ভাল লাগিলে তো থেংক ইউ ডেফিনেটলি নেক্সট টাইমটো এতিয়া মই আপোনালোকৰ এই কাৰ্বি আংলং নিজৰ মানুহৰ দৰে নিজৰ ল'ৰা এই এৰিয়াডোখৰ এটা মানে এজন যুৱক আৰু ঠিক আছে চ' এইকাৰণে বিভিন্ন কিবা প্ৰগ্ৰেম অনুষ্ঠিত হ'লে মই নিশ্চয় আহিবৰ চেষ্টা কৰিম
আৰু ফ্লৰিনাকো আনিম কাৰণ ফ্লৰিনাক আজি নচাব নোৱাৰি ময়ে দুখী পাইছোঁ কিয়নো আমি ফ্লৰিনাক 2 বছৰ কণ্ট্ৰেক্ট চাইন হৈ আছে চ' চাইন হোৱাৰ কাৰণে যিকোনো আমি হঠাৎ নতুন হৈ আছোঁ আমি গম পোৱা নাই চ' সেইকাৰণে আজি যদি বাই চান্স আমি নচুৱাওঁ কিবা যিটো প্ৰব্লেম হয় আমাৰ প্ৰব্লেম আহিব চ' সেইকাৰণে প্ৰগ্ৰেম কৰা নগ'ল আমি অনাগত দিনবিলাকত গম পাম যে কণ্ট্ৰেক্টৰ কেনেকুৱা বাইণ্ডিং আছে চ' লাহে লাহে আমি প্ৰগ্ৰেম আহিম ইয়াতে কৰিম ভাল লাগিব সকলোৱে আকৌ মৰম কৰিলোঁ পাবলৈ সক্ষম হ'ম থেংক ইউ এইটো কোন ক্লাছত পঢ়ি আছে ফ্লৰিনা বৰ্তমান ক্লাছ 2 ক্লাছ 2 কয় কিন্তু ক্লাছ 1 কিয় আছে ক্লাছ 1 মানে স্কুললৈ নেক্সট টাইম সেনেকৈ গ'লগৈ বাকী 9 মাহ মুম্বাইত থাকিলে 9 মাহ আপোনাৰ বছ হোটেল টু ফিল্ম চিটি হোটেল টু ফিল্ম চিটি স্কুল এতিয়াতো স্কুলত গৈছে স্কুলত আপোনাৰ প্ৰিন্সিপালে ৱেলকাম কৰিছে সেইদিনা প্ৰিন্সিপালে নতুন ৰুম তাই যাওঁতে ইনগ্ৰেট কৰিছে চ' বহুত সুখী স্কুলৰ মেগাজিনত তাইৰ নাম আহিছে চ' সেইটোৱে ক'ব বিচাৰোঁ যে চব আমাৰ অসমত বহুত প্ৰতিভা আছে ঠিক আছে সেই প্ৰতিভাবিলাক আমি চিনাক্ত কৰিব লাগিব যে আপোনালোকৰ মিডিয়াও বহুত এটা দায়িত্ব আছে এই আজি ফ্লৰিনাক মোৰ মনা মূল কাৰণ এইটোৱে হ'ল যে ইয়াতে বহুত সৰু ল'ৰা ছোৱালী আছে দেখি আৰু ইনস্পায়াৰ হ'ব যে ফ্লৰিনা আহিছে ফ্লৰিনা এটা কৰিলে আমি নাচিব লাগিব আমি নাচিলে বা এনেকুৱা কৰিলে ভাল এটা কৰিলে আমিও এনেকুৱাখন মঞ্চ পাম চবেই আমাক মৰম কৰিব সেই অনুপ্ৰাণিত কৰিবৰ কাৰণে আমি আজি ধৰক ফ্লৰিনাক লৈ আহিছোঁ ইয়ালৈ তো বিশেষ অন্য কোনো কাৰণ নাই চ' ফ্লৰিনা শিক্ষাগুৰু কোন আছে আৰু কি ক'লে ফ্লৰিনা তাৰ কাৰণে শিক্ষাগুৰুটো ফ্লৰিনাৰ যোৰহাটৰ শিক্ষা কৰিছে সন্তোষ ৰবি দাস মুম্বাইত আছিলে কৰিঅ'গ্ৰাফাৰ ভাল কৰিঅ'গ্ৰাফাৰ তুষাৰ চেত্ৰী তেওঁ বহুত ফিল্মৰ কৰিঅ'গ্ৰাফ কৰিছে বিভিন্ন ডাঙৰ এক্টৰৰ লগত কাম কৰিছে ঠিক আছে বহুত এক্সপিৰিয়েঞ্চ চ' কাৰণ ফ্লৰিনাক আমি জানো যে তাই আপোনাক যদি ভালকৈ নিশিকায় ভালকৈ নকৰে তাই মানে নকৰে চ' আৰু 6 yearsৰ এজনী ছোৱালী লাষ্ট 7 yearsত সোমাইছে ত' তাইক কৰাবৰ কাৰণে তুষাৰে মানে নিজৰ দৰে যেনেকৈ মই তাইক তেনেকৈ ফাদাৰ হিচাপে তাইক মই চাইল্ড এটা বন্দিং কৰি কাম কৰাওঁ তাইও তুষাৰো গম পালে যে মই তাইক গালি পাৰিলে বা মই খং কৰিলে তাই নকৰিব চ' এটা ধুনীয়াকৈ বন্দিং সেইকাৰণে এতিয়া ফ্ল' টাচ দিয়া পিছত গম পাইছে ফ্ল' টাচ কৰে এটা ধুনীয়াকৈ বন্দিং তাইৰ লগত খেলে তাইৰ লগত বস্তু লৈ আহে তাইৰ লগত চকলেট খুৱাব এনেকৈ কৰি তাই এটা কাম কৰে আৰু ডেন্সবিলাকো তাইক প্ৰথম ফ্ৰী এটা তাইক নচুৱাই চাই লৈ তাৰ পৰাহে এটা মানে উলিয়াব চেষ্টা কৰে ঠিক আছে মোৰ ছোৱালী এজনী এগৰাকী ছোৱালী হয় এগৰাকী ছোৱালী ঠিক আছে ছাৰ